হেল্ল' ফ্ৰেণ্ডছ নমস্কাৰ মই সুমি আপোনালোকক মোৰ ইউটিউব চেনেল সুমি টেইলৰিঙলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ ফ্ৰেণ্ডছ আজি মই আপোনালোকৰ লগত এই চুৰিদাৰ টপটো কেনেদৰে চিলাই কৰোঁ সেইটো দেখুৱাম ইয়াৰ আগৰ ভিডিঅ'টোত আপোনালোকৰ লগত শ্বেয়াৰ কৰিছিলোঁ কেনেদৰে কাটিং কৰিব পাৰি আৰু এতিয়া কেনেদৰে চিলাই কৰিব পাৰি সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব আৰু এইটো মই ইয়াত গলৰ পটিটো এনেদৰে চিলাই লৈছোঁ চুৰিদাৰ টপটোৰ এই কাপোৰখিনি মই কাটি লোৱা কাপোৰখিনি এনেদৰে পাৰি লৈছোঁ আৰু ইয়াত মই ডিঙিৰ পটি এনেদৰে লগাম আৰু ডিঙিৰ পটি লগাবলৈ মই এনেদৰে কাটি লৈছিলোঁ কাপোৰখিনি আগতে কেনেকৈ কাটি লৈছোঁ দেখুৱাইছোঁ এতিয়া কেনেদৰে চিলাই কৰোঁ সেইটো দেখুৱাম ডিঙিৰ পটিটো এনেদৰে পাৰি লৈ সাইডে সাইডে এনেকৈ এটা চিলাই দি গৈছোঁ ডিঙিৰ আকৃতিটো ৰাউণ্ড হোৱাৰ কাৰণে এনেকৈ মই ঘূৰাই ঘূৰাই লাহে লাহে ধুনীয়াকৈ ডিঙিৰ পটিটো লগাই দিছোঁ এতিয়া ডিঙিৰ পটিটো লগোৱা হ'ল আৰু মই এই চিলাই কৰি লোৱা বাহিৰত থকা কাপোৰখিনি অকণমান এনেকৈ কাটি কাটি দিছোঁ কাটিং কৰি দিছোঁ যাতে ডিঙিটো চিলাবলৈ সহজ হয় আৰু দেখিবলৈও ধুনীয়া হয় এনেকৈ কাটি দিয়াৰ পাছত ডিঙিটো যেতিয়া আমি চিলাই কৰি দিম একদম ধুনীয়া হয় এতিয়া দুয়োটা ফাল আমি এনেকৈ কান্ধি জইন কৰিম ইয়াত এনেকৈ লৈছোঁ মই দুয়োটা ফাল লৈছোঁ লৈ এতিয়া কান্ধি ধুনীয়াকৈ জইন কৰিম এনেকৈ আমি গলৰ পটিটো এনেকৈ বাহিৰ কৰি দিছোঁ আৰু গলৰ পটিটো এনেকৈ লগাই এই চিলাইটো আমি এই দুটা চিলাই যাতে সমান হয় সেইটো ধ্যান ৰাখিব এনেকৈ সমান কৰি ল'ব আৰু লৈ কান্ধিখন এনেদৰে চিলাই ল'ব লাগিব আৰু এতিয়া আমি কান্ধিখন চিলাই ল'ম এইটো ফালে মই কান্ধি জইন কৰি দিলোঁ আৰু এইটো এনেকুৱাকৈ মই চিলাই কৰি দিছোঁ আৰু এই জইনটো দেখিছেনে ইমান ধুনীয়াকৈ মিলি গৈছে এনেকৈ মিলি গ'লে দেখিবলৈ ভাল লাগে আৰু এতিয়া নেক্সট মই এইফালে কান্ধি জইন কৰিম সেইফালৰ নিচিনাকৈ একেদৰে এনেকৈ মিলাই ল'ম আৰু জইন দুটা যাতে একেলগে পৰে সঠিকমতে তাৰ পাছতে এনেদৰে চিলাই যাম এইফালেও মই জইন কৰি ল'লোঁ কান্ধি জইন কৰি ল'লোঁ এইফালেও দেখিছেনে ধুনীয়াকৈ মিলি গৈছে এই জইনটো এতিয়া গলৰ পটিটোত আমি চিলাই মাৰিব লাগিব ইয়াত এনেকৈ এটা চিলাই দিম গলৰ পটিটোৰ ছাইডত এটা চিলাই দিম এইখিনিত এইখিনি চিলাই কৰা হৈ গ'ল দেখিছেনে চিলাইটো আমি ইয়াত মাৰিছিলোঁ আৰু এতিয়া মই এনেকৈ এটা ফল্ড কৰি মই এনেকৈ চিলাই ল'ম ডিঙিৰ পটিটো এনেকৈ মই ডিঙিত লগা পটিটো এটা ফল্ড কৰি চিলাই লৈছোঁ প্ৰথমতে
এতিয়া এইটো চিলাইও কৰি দিয়া হ'ল। তাৰপাছতে মই এইটো আৰু এটা ফল্ড কৰি এনেকৈ চিলাই ল'ম। এনেকুৱা হৈছে। এইখিনি চিলাই কৰাৰ পাছত এইটো মই এতিয়া এনেকৈ ফল্ড কৰি ইয়াত চিলাই দিম। এতিয়া ডিঙিৰ পতিটো সম্পূৰ্ণ লগোৱা হৈ যাব এইটো চিলাই কৰি দিলে। এইটো ডিঙিৰ পতিটো সম্পূৰ্ণ চিলাই কৰা হৈ গ'ল। এইটো কমপ্লিট চিলাই কৰা হৈ গ'ল। তাৰপাছতে আমি এতিয়া ইয়াত আমি চিলাই কৰিম, জইন কৰিম। ইয়াত হাতখন জইন কৰিম ইয়াত। এতিয়া মই এনেদৰে হৈছে দেখিছেনে গলৰ পতিটো, আৰু এইটো আমাৰ পিছফাল হয় আৰু এইটো আগফাল হয়। এতিয়া হাতখন জইন কৰিম, আৰু এই যে মই চিন দি দিছোঁ এইটো ফ্ৰণ্ট ছাইড হয়, আৰু এনেকৈ মই দুখন হাত উলিয়াই লৈছোঁ, আৰু এতিয়া মই এখন এখনকৈ ইয়াৰ এই এনেকৈ পতিটো চিলাই দিম। ইয়াত মই এনেকৈ 1 ইঞ্চিমান কাপোৰ লৈছোঁ, এনেকৈ ফল্ড কৰি, আৰু এনেকৈ এটা চিলাই দি গৈছোঁ। এতিয়া এনেকৈ এটা চিলাই দিম। এইখিনি এনেকৈ ফল্ড কৰি লৈছোঁ, আৰু ইয়াত এটা চিলাই দি যাম। এইখিনি চিলাই কৰা হৈ গ'ল, আৰু সেইখন হাতো আমি চিলাই কৰিম এইখনৰ নিচিনাকৈয়ে। দেখিছেনে এনেকুৱা হৈছে চিলাই কৰোঁতে। তাৰপাছতে আমি এইখনো একেদৰে সেইখনৰ নিচিনাকৈ চিলাই যাম। এইখিনি চিলাই কৰা হৈ গ'ল। এতিয়া এনেকৈ মই দুয়োখন হাত ফ্ৰণ্ট ছাইডটো উলিয়াই লৈছোঁ। এই যে চিনটো দিছোঁ এই দুটা ছাইড অকণমান বেছিকৈ কাটা হয়, আৰু সেইখিনি ফ্ৰণ্ট ছাইড হয়। আৰু এনেকৈ মই কুৰ্তাটো মেলি লৈছোঁ, আৰু হাতখন ইয়াত জইন কৰিম। এনেকৈ মই হাতখন জইন কৰিবলৈ প্ৰথমতে সোঁ মাজত এনেদৰে এটা চিন দি দিছোঁ কাটি। এতিয়া হাতখন এইখিনি কাটা ছাইডখিনি ফ্ৰণ্ট ছাইডত লৈ এনেকৈ মেলি লৈছোঁ, আৰু এতিয়া এই কাটি দিয়াখিনি হাতখনৰ যিটো জইন আছে কান্ধিৰ, সেই কান্ধিৰ জইনত দিছোঁ, আৰু তাৰ পৰা মই এফাল এফালকৈ হাতখন লগাই যাম। আৰু কেনেদৰে লগাও চাই থাককচোন। এনেদৰে মই সোঁ মাজতে কান্ধিৰ জইনটোৰ লগত কাটাখিনি মিলাই দিছোঁ, আৰু এইফালে আৰু সেইফালে দুয়োফালে মই এফাল এফালকৈ চিলাই কৰিম। চাওকচোন কেনেদৰে চিলাইছোঁ।
কান্ধিৰ সোঁ মাজৰ পৰা এইফালখিনি চিলাই কৰা হ'ল আৰু কান্ধিৰ জইনটোৰ পৰা এইটো ফালে এতিয়া চিলাই কৰিম। এনেদৰে চিলাই কৰি দিছোঁ। হাতখন লগাওঁতে মানে এনেকৈ ধুনীয়াকৈ অকণমান কৰি লাহে লাহে চিলাব। হাতখন যিহেতু ৰাউণ্ড শ্বেপৰ নিচিনা হয়, সেইকাৰণে চিলাই কৰিবলৈ অকণমান মানে লাহে লাহে এনেকৈ ঘূৰাই চিলাব লাগে। এনেকৈ মই যেনেদৰে চিলাইছোঁ এনেদৰে চিলালে একদম সহজ হয়। এতিয়া এটা ফালে সম্পূৰ্ণ হাতখন চিলাই কৰা হ'ল। এনেদৰে হাতখন চিলাই কৰি লৈছোঁ আৰু এইটো ফালৰ নিচিনাকৈ সেইটো ফালেও একেদৰে হাতখন জইন কৰি ল'ম। এতিয়া হাত দুখন সম্পূৰ্ণ চিলাই কৰা হৈ গ'ল। এতিয়া কুৰ্তিটো মই ওলোটাই ল'ম আৰু ইয়াত মই ছাইড চিলাই কৰিম। এই ছাইডটো চিলাই কৰিবলৈ প্ৰথমতে মই 2 ইঞ্চিত এনেদৰে জোখ মাখ কৰি চিন দি ল'লোঁ আৰু এই চিনটোৰ ওপৰে এতিয়া চিলাই কৰি যাম। এইটো কুৰ্তিটোৰ ফিটিং চিলাই হয় আৰু এই ফিটিং চিলাইটো আমি কাটতে ফিটিং চিলাইটোৰ কাৰণে আমি জাগা ৰাখোঁ কিমান ইঞ্চি আমি ইয়াৰ কাৰণে ফিটিঙত ৰাখিম। 2 ইঞ্চি নাইবা 1.5 ইঞ্চি এইখিনিমান ৰাখোঁ। এইখিনি তেতিয়াই মানে নিৰ্ধাৰণ কৰা হয় ফিটিংটো। এতিয়া মই সেইমতে ফিটিং চিলাই তেনেদৰে চিন দি চিলাইটো কৰি গৈছোঁ আৰু ইয়ালৈকে মই চিলাম। ইয়াৰ পৰা বাকীখিনি ফালা হ'ব, যিহেতু এইটো কুৰ্তি হয়, চুৰিদাৰ টপ হয়, সেইকাৰণে ইয়াৰ পৰা ফালা হ'ব আৰু এইটো মই এনেদৰে চিলাই দিলোঁ। এইফালে হৈ গ'ল এতিয়া চিলাই কৰা। এতিয়া আমি নেক্সট চিলাই কৰিম আমি বাকীখিনি। এইখিনিত দেখিছেনে মই ডাবুল চিলাই দি দিছোঁ, সেইখিনি যাতে খুলি নাযায় চিলাইটো, আৰু এনেদৰে এইটো আমি ফল্ড কৰি চিলাই কৰিব লাগিব। এতিয়া এইফালেও সেইফালৰ নিচিনাকৈয়ে মই চিন দি লৈছিলোঁ আৰু তাৰ ওপৰত এনেদৰে চিলাই কৰি গৈছোঁ চিনটোৰ ওপৰে। এইফালেও চিলাই কৰা হ'ল। এতিয়া আমাৰ এইখিনি ছাইড চিলাই কৰা হৈ গৈছে। ছাইডটো আমি জইন কৰি দিলোঁ। এতিয়া আমাৰ হ'ব যিখিনি আমাৰ ফালা হ'ব কুৰ্তিটোৰ, সেই ফালাখিনি চিলাই কৰিম আমি এনেকৈ ফল্ড কৰি। এনেকৈ মই ফল্ড কৰি লৈছোঁ আৰু এতিয়া এই চাইডে মই এনেকৈ চিলাই কৰি যাম এই ছাইডটোত। এইখিনিলৈকে চিধা কৰি চিলাই কৰি লোৱাৰ পাছত ইয়াত ফালাখিনি শেষ হ'ব আৰু ইয়াত এনেকৈ ঘূৰাই লৈ এইফালে এনেকৈ চিলাই কৰি দিব লাগিব। এইটো ফালত সেইটো ফালে যেনেকৈ চিলাই কৰিছিলোঁ এইটো ফালেও এনেকৈ চিলাই কৰি যাম তেনেদৰে। এতিয়া আমাৰ এইটো প্ৰথম চিলাইটো কৰা হৈ গ'ল। তাৰ পাছতে আমি এইফালে এতিয়া মই এনেকৈ এটা ফল্ড কৰি চিলাই যাম।
এইখিনিলৈকে কাপোৰটো চিধা কৰি চিলাই কৰি অনাৰ পাছত এইখিনিত মই কাপোৰটো এনেকৈ ঘূৰাই দিছোঁ আৰু এই প্ৰথম চিলাইটোৰ নিচিনাকৈ এনেদৰে এইফালে চিলাই কৰি যাম। এইফালে মই কাপোৰটো এনেকৈ ফল্ড কৰি দিছোঁ আৰু সেইটো ফালৰ নিচিনাকৈ এইফালেও চিলাই গৈছোঁ। এইখিনি এতিয়া চিলাই কৰা হৈ গ'ল। এতিয়া দেখিবলৈ এনেকুৱা হৈছে এইখিনি চিলাই কৰোঁতে। তাৰপাছতে এইফালৰ নিচিনাকৈয়ে আমি সেইটো ছাইডো এনেকৈ চিলাই কৰিম। এইখিনি এনেকৈ কাপোৰখিনি মই ফল্ড কৰি লৈছোঁ আৰু এতিয়া এই চাইডে চাইডে চিলাই কৰি যাম। সেইটো ফালৰ নিচিনাকৈ একেদৰে চাইডে চাইডে এনেকৈ চিলাই কৰিছোঁ প্ৰথমতে। ইয়ালৈকে চিধাকৈ চিলাই কৰি অনাৰ পাছত এনেকৈ ঘূৰাই দি এইফালটো চিলাই কৰিব লাগিব। এনেদৰে চিলাই কৰি দিছোঁ। এইটো চাইড চিলাই কৰা হ'ল। তাৰপাছতে এতিয়া মই এইখিনি কাপোৰ আৰু এনেকৈ ফল্ড কৰি চিলাই কৰি দিম। এইখিনিলৈকে চিধা কৰি চিলাই কৰি অনাৰ পাছত ইয়াত ফালাটো শেষ হৈছে আৰু এইখিনি মই এনেকৈ ঘূৰাই লৈছোঁ কাপোৰখন আৰু ঘূৰাই লৈ ইয়াত এনেকৈ এটা চিলাই দি দিছোঁ আৰু এতিয়া সেইফালৰ নিচিনাকৈ এইফালেও এই কাপোৰখিনি এনেকৈ ফল্ড কৰি চিলাই গৈছোঁ। এতিয়া আমাৰ কুৰ্তিটোৰ দুটা ফালা চাইড এনেদৰে চিলাই কৰা হৈ গ'ল। এতিয়া আমাৰ এইখিনি থাকিব, তলখিনি চিলাব থাকিব। এতিয়া এই তলখিনিও মই এনেদৰে 1 ইঞ্চি এনেকৈ ফল্ড কৰি লৈছোঁ আৰু 1 ইঞ্চি ফল্ড কৰি লৈ এতিয়া মই এইখিনি চিলাই কৰি যাম। ছাইডত প্ৰথমতে ছাইডটো চিলাই কৰিম। এনেকৈ ফল্ড কৰি ছাইডে ছাইডে চিলাই দি দিছোঁ। এতিয়া মই এনেকৈ ঘূৰাই দিম আৰু এইটো এনেকৈ ফল্ড কৰি ল'ম আৰু চিলাই যাম। এনেদৰে ফল্ড কৰি লৈছোঁ কাপোৰটো আৰু এতিয়া এনেকৈ চিলাই দি দিছোঁ। এইটো চাইড চিলাই কৰা হৈ গ'ল আৰু দেখিবলৈ এনেকুৱা হৈছে। আৰু এতিয়া আমি সেইটো চাইডো এনেদৰে এইটো চাইডৰ লগত এনেকৈ যোগ কৰি লৈছোঁ। 1 ইঞ্চি যোগ কৰি লৈ লৈছোঁ, ফল্ড কৰি লৈছোঁ কাপোৰটো আৰু এনেকৈ চাইডে চাইডে চিলাই কৰি দিছোঁ। এতিয়া এইখিনিতে মই এনেকৈ চিলাইটো ঘূৰাই দিছোঁ আৰু এনেকৈ কাপোৰটো ফল্ড কৰি চিলাই যাম।
এতিয়া চুৰিদাৰ টপটো সম্পূৰ্ণ চিলাই কৰা হৈ গ'ল। ফ্ৰেণ্ডছ, আপোনালোকে যদি মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব। তেতিয়া মই দিয়া ভিডিঅ'বিলাক আপোনালোকে ন'টিফিকেশ্যন হিচাপে আগতীয়াকৈ পাই থাকিব। আৰু ফ্ৰেণ্ডছ, আপোনালোকৰ যদি মোৰ এই ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে, আৰু নেক্সট কেনেকুৱা ভিডিঅ' লাগে আপোনালোকে মোক কমেণ্ট কৰি জনাব। মই নিশ্চয় দিবলৈ চেষ্টা কৰিম। ঠিক আছে ফ্ৰেণ্ডছ, আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ। আগলৈ পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। বাই বাই।